হেই গাইজ, নমস্কাৰ সকলোকে। আপোনালোক সকলোকে মনিছ কিচেন চেনেলৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ শিঙি মাছ আৰু নৰসিংহ লগতে ভেদাইলতাৰ আঞ্জা। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অনুৰোধ জনালোঁ। আৰু আহকচোন ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। এই আঞ্জাখন সকলোৰে প্ৰিয়, যিহেতু খুবেই পুষ্টিকৰ খাদ্য। আপোনালোক গমেই পায় শিঙি মাছ, নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জাখনৰ বিষয়ে। তথাপিতো মই আজি এটা বেলেগ পদ্ধতিৰে বনাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এয়া শিঙি মাছখিনি মই প্ৰথমতে ভালকৈ ধুই কাটি লৈ এয়া নিমখ আৰু হালধি সানি লৈছোঁ। তাৰপিছত কেৰাহী এখনত তেল গৰম কৰি এয়া মাছকেইটা প্ৰথমতে ভাজি লৈছোঁ। এয়া মাছখিনি মই বহাই দিলোঁ তেলত। আমি সাধাৰণতে শিঙি মাছ বেছিকৈ ভাজিব নালাগে, মানে বেছি খৰকৈ ভাজিব দৰকাৰ নাই, এনেই অকণমান ভাজিলেই হ'ল। ময়ো ঠিক একেই পদ্ধতিৰে এনেকুৱাই কৰোঁ, শিঙি মাছখিনি বেছি নাভাজোঁ। এয়া চাওকচোন, মোৰ শিঙি মাছখিনি ভাজা হৈ গ'ল। এতিয়া মই উঠাই লওঁ। এতিয়া ৰৈ যোৱা তেলখিনিতে মই আলু কাটি লৈছিলোঁ, এয়া আলুখিনি বহাই দিলোঁ। এয়া আলুখিনিত অকণমান নিমখ আৰু হালধি গুড়ি দি ভালকৈ লাৰি দিম। এয়া চাওকচোন, আলুখিনিও সেই একেদৰে বেছি খৰকৈ ভাজিব দৰকাৰ নাই। এতিয়া মই নৰসিংহ পাত আৰু ভেদাইলতা খুন্দি লৈ ভালদৰে মিহি কৰি লৈছোঁ। একেবাৰে মিহি কৰা নাই, আজি মই অলপ বেলেগকৈ বনাব ওলাইছোঁ। এয়া সেইকাৰণে বেছি মিহি কৰা নাই, খুন্দনাত ভালকৈ খুন্দি লৈছোঁ, মিক্সিত দিয়া নাই। আপোনালোকেও এনেকৈ বনাই খাবচোন। এয়া চাওকচোন, অলপ নিমখ দিছোঁ আৰু লগতে অলপ হালধি গুড়িও দিম। এয়া মই একেলগে নিমখ হালধি দি পেলাই ভালকৈ এইখিনি প্ৰথমতে অলপ পানী দি লাৰি দিম। এয়া তাৰপিছত জোখমতে পানীখিনি দি দিলেই হ'ল। তাৰপিছত আঞ্জাখন ভালকৈ উতল আহিবলৈ দিব। এয়া চাওকচোন, মোৰ আঞ্জাখন ভালকৈ উতল আহি আছে। এয়া মোৰ আঞ্জাখন হোৱাৰ পথত বৰ্তমান। আৰু শেষত যেতিয়া পানীখিনি একেবাৰে কমি আহিব, আমি তেতিয়া জুইখিনি অকণমান ল' ফ্লেম কৰি দিম। তাৰপিছত আৰু অকণমান সময় উতলাবলৈ দিম। এয়া চাওকচোন, লাহে লাহে আঞ্জাখন বগা পৰি আহিব। আচলতে এই আঞ্জাখনৰ আমাৰ এটা স্বাস্থ্যৰ বাবে খুবেই মানে দৰকাৰী হয়। শিঙি মাছ যিহেতু আমাৰ খুবেই আইৰণ যোগায় শৰীৰত, আৰু লগতে নৰসিংহ আৰু ভেদাইলতায়ো ঠিক একেই পুষ্টি যোগায়। গতিকে আমাৰ একেবাৰে মছলাবিহীন আৰু কম তেলত প্ৰস্তুত কৰা এই আঞ্জাখনৰ জুতি সকলোৱে ল'বচোন। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। শেষত সকলোকে ধন্যবাদ।